মা কি কৈছানো এই ল'ৰা এই কিছুমানে যে ইউটিউবত ভিডিঅ' বনায় আৰু খোৱা ভিডিঅ'বিলাক যে বনাই দিয়ে কি ভাল লাগে ন এই সেইবিলাকে অলপ চাই আছোঁ আৰু তুমি ঠিকেই কৈছা খোৱা ভিডিঅ'বিলাক যে বহুত চাই ভাল লাগে খাবহে মন যায় দেখি মা নহ'লে তুমি এটা কাম কৰা তোমাৰ এটা ইউটিউব চেনেল খুলি লোৱা তেতিয়া আমি খোৱা ভিডিঅ' বনাম আৰু তুমি ব্লগ ভিডিঅ' বনাবা মজা লাগিব কিন্তু বনাবা নেকি ল'ৰা তই বুদ্ধিটো কিন্তু বেয়া দিয়া নাই কিন্তু আকৌ বনাব পাৰিম জানো তেনেকৈ চিন্তা কিয় কৰিছা বনাব পাৰিম ইমান টান নহয় এইবিলাক বনোৱা আৰামত বনাব পাৰিম দেউতাই কেমেৰাটো ধৰি দিব আৰু আমি চবে খোৱা ভিডিঅ' বনাম যেনে বৰন্দা তুমি মই আকৌ বৰ্তা ধুনু আমি গোটেইকেইটা একেলগে খোৱা ভিডিঅ' বনাব পাৰিম কিন্তু বনাবা নেকি তেনেকৈ কিন্তু বনাব পাৰি বনাবি নেকি আহচোন তোৰ দেউতাক সোধোগে কি বা কয় আকৌ আহা মা আমি দেউতাক কৈ চাওঁগে আহা দেউতা এটা কথা আছিল কি কথানো ল'ৰা দেউতা আমি মা আৰু মই ভাবিছোঁ যে মানুহবিলাকে যে ডিম্পু দাৰ নিচিনা যে ভ্লগ বনায় আৰু খোৱা ভিডিঅ'বিলাক বনায় আমিও সেনেকৈ বনাব পাৰোঁ কিন্তু আমি গোটেইকেইজন লগ লাগি যেন তুমি মই মা বৰন্দা আকৌ বৰ্তা তাৰপিছত ধুনু গোটেইকেইজনে লগ লাগি যদি আমি খোৱা ভিডিঅ' বনাব পাৰোঁ কিন্তু আৰু মায়ে সেইটো চেনেলত ব্লগো দিব দেউতা কৰিবা নেকি কোৱা না হয় নেকি পিছে এইবিলাক বনালে আকৌ বহুত ডাঙৰ দামী কেমেৰা লাগে নহয় প্ৰথমে আমি মাৰ ভাগৰ মোবাইলটোৱেদি বনাম মাৰ ভাগৰ মোবাইলটো আকৌ কেমেৰা ভাল নহয় সেইটোৱেদি বনালে পিছত আমি যদি ভালকৈ বনাব পাৰোঁ তেতিয়া আমি এটা কেমেৰা ল'ম দিয়া হয় নেকি পিছে বুদ্ধিটো কিন্তু বেয়া নহয় দে পিছে তহঁতে বৰণক কচোন চাওঁ সি কি কয় দাদা মই মোবাইলটো ফোন মাৰি আহোঁ চাওঁ বৰণদাই কি কয় হেৰি পিছে খোৱা চেলেঞ্জ বনালে কিনো বনাব মানুহবিলাকে যে খাই কিবা চিপছ কুৰকুৰি মেগী এইবোৰকে বনাব লাগিব কিন্তু এইবোৰ আকৌ বেছিকৈ খোৱা বেয়াও নহয় শৰীৰৰ কাৰণে অলপকৈ আনি কেনে আৰু সেনেকৈ চেলেঞ্জ কৰিব লাগিব আৰু বছৰৰ মূৰত এবাৰহে কৰিব পাৰিম দেই নাই সদায়তো নকৰোঁ সদায়তো মই ভ্লগে বনাম চেলেঞ্জ মাহ 2 মাহ পিছতহে বনাব পাৰিম আৰু দাদা মই বৰণদাক ক'লোঁ কি ক'লেনো সি দেউতা বৰণদাইতো কৈছে যে আইডিয়াটো বেয়া নহয় বৰণদাই বোলে আহিব এতিয়া চাওঁ কি কৰে আহিব নহয় মই আহিলোৱে পিছে চেলেঞ্জ আৰু ভ্লগ বনাবৰ কাৰণে চেনেলো বনাব লাগিব নহয় বনালে নে নাই মই বনালোঁ চেনেল বনালোঁ পিছে নামটো কি দিলা মাৰ নামে দিয়ে দিছোঁ ফুলেশ্বৰী ভ্লগছ বুলি পিছে এতিয়া কিহৰ চেলেঞ্জ কৰিবা বৰন্দা নহ'লে বলক চিপছকে লৈ আহোঁ বহুত দিন পৰা চিপছো খোৱা নাই মই চিপছ খাব মন যায় আছে বলক চিপছৰ চেলেঞ্জকে কৰি দিওঁ আইডিয়াটো কিন্তু বেয়া নহয় ইফালে তোমাৰ দেউতা বা কি কয় আকৌ পিছে এইবিলাক খোৱাটো ইমান ভাল কথা নহয় দেই এইবিলাক বহুত বেয়া বস্তু কিন্তু পিছে বহুত দিন পিছত খাব খুজিছোঁ যদি খাগে যা হৈ গ'ল মোৰ কাম বৰন্দা বলক জলদি যাই কেনে একদম চিপছ লৈ আহোঁ তাৰপিছত চেলেঞ্জ কৰিব লাগিব নহয় পিছে কেইপেকেটমান লাগিবনো মই এইবিলাক নাখাওঁ দে মই এইবিলাক খাই বেয়া পাওঁ তোমালোকে খাবা মই কেমেৰাটোৱে ধৰিম দিয়া মই কেমেৰামেনে হ'ম বলক বৰন্দা যাব লাগে দেউতা আমি আহিলোঁ চিপছ লৈ তহঁতে চিপছ লৈ আহিলি যা পিছফালে মায়ে টেবুল পাৰি থৈ দিছে তাতে গোটেইকেইটা চিপছ ওলাগে যা গোটেইকেইটাকে পিছে তুমি চবকে ফোন মাৰি ক'লা নে নাই ক'লো দে তহঁতে যা চব যা যোগাৰ কৰগে যা ঠিক আছে আমি পিছফালে যাই কেনে চব ওলাওগে চিপছ কেইপেকেট চব চিপছ টিপছ ৰখা হৈ গ'ল দীপক এতিয়া মানুহকেইটা আহিলেহে হয় আৰু আমি আহি গ'লো এতিয়া চেলেঞ্জ ষ্টাৰ্ট কৰিলেহে হয় আৰু ৱাও ইমানকেইটা চিপছ দেখিয়ে খাওঁ লাগিছে ৰ মা আৰু দেউতা আহিলে কেমেৰা লৈ কেনে তাৰপিছত আমি খাব পাৰিম আৰু চবে আহিলে ন নব চব আহিলে এতিয়া চেলেঞ্জ ষ্টাৰ্ট কৰিব লাগে মই আহি গ'লো তহঁতে চেলেঞ্জ ষ্টাৰ্ট কৰ এতিয়া হেৰি আপুনি কেমেৰাটো ধৰকচোন মই অলপ ইণ্ট্ৰ' দি লওঁ ৰ'ল কেমেৰা একশ্যন মোৰ মৰমৰ বন্ধু বান্ধৱীহঁত মই এটা নতুন ইউটিউব চেনেল খুলিছোঁ আপোনালোকে দেখিবই পাইছে এইটো চেনেলত মই ভ্লগ আৰু ফুড চেলেঞ্জৰ ভিডিঅ' দিম তো আজি আমি গোটেইকেইজনে একলগ হৈ কেনে এটা ফুড চেলেঞ্জ কৰিব ওলাইছোঁ যোনটো ফুড চেলেঞ্জ হ'ব চিপছৰ তো আপোনালোকে শেষৰলৈকে ভিডিঅ'টো চাই থাকিব দেই চবে নিজৰ পজিশ্যনত আহি গ'লে হ'ল চবে এতিয়া খাব লাগে খালি 1 2 3 ষ্টাৰ্ট
বাস সব চিপছ খতম এতিয়া ৰিজাল্টটো ওলাব কোনে জিকিল কোনে হাৰিল হিতেশ দা কৈ দিয়ক ৰিজাল্টটো কোনে জিকিল কোনে কিমানটা খালে তো আমাৰ আজি চেলেঞ্জত জিকিল ককাইদেউ কাৰণ ককাইদেউ 7 পেকেট চিপছ খালে ইয়াহু জিকি গ'লো মজা লাগিল আজি মজা লাগিল দে খাই আৰু এনেকে চেলেঞ্জ কৰিলে আমাক মাতিবি কিন্তু আমি সবাই কম আকৌ লাইক সাবস্ক্ৰাইব কৰিব কাৰণে চেনেলটো হ'ব দিয়ক আপোনাকতো মাতিমেই আৰু চেলেঞ্জ কৰিলে আমি আপোনাক নামাতিলে নহ'বনে শুনো বল আমি ঘৰত যাওঁ আৰু এদিন চেলেঞ্জ কৰিলে আহিব লাগিব আকৌ দীপক আহিছো ঠিক আছে দে আহিবি আকৌ এতিয়া আমি ইমান কষ্টকে চেলেঞ্জ কৰি আছো মানুহে আমাৰ চেনেলটো লাইক সাবস্ক্ৰাইব কৰিলে হয় আৰু কৰিব কিয় নকৰিব চবে কৰিব তেন্তে মৰমৰ বন্ধু বান্ধৱীহঁত আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিব যাতে মই যেতিয়াই নতুন ভিডিঅ' দিওঁ চবতকৈ প্ৰথমে আপুনি চাব পাৰে ধন্যবাদ